আজি আমি ক'ত আহিছো? আজি আমাৰ বৰ্তমান অনুষ্ঠান এটা আছে। সেই অনুষ্ঠানটো আমি আসলে লখৰা গেটৰ ওচৰলৈছো ষ্টুডিঅ' এটাত আছে। খুব ডাঙৰ ষ্টুডিঅ'। এইফালে পিছফালে এইটো। যথেষ্ট ডাঙৰ ষ্টুডিঅ' বেক চাইডে আছে বাৰু। এইটো। দেখাম আপোনালোকক। চেষ্টা কৰি যাম আৰু কৰি আছিলোঁ চেষ্টা। যিহেতু বজাবলৈ অকণমান ট্ৰাই কৰিছোঁ। আমাৰ জানমণি আহিছে আজি। জানমণিয়ে নানাচে। আজি ডাঙৰ ডাঙৰ বা কেইগৰাকীমানে নাচিব চাগে। আজি মজা লাগিব। ভিতৰত যে দেখাই আছো ন? ভিতৰত গৈ দেখুৱাইছে। এয়া আমি ভিতৰত প্ৰৱেশ কৰিলোঁ। আগে এইখন বুলেটত মামা গৈ আছে আৰু আমি সোমালোঁ। চিকিউৰিটিকেইটাই মানে আমাক সুধি আছিল যে আপোনালোকৰ কেইটাৰ পৰা কেতিয়া প্ৰগ্ৰাম আছে, কেইটা বজাত মানে এইবিলাক মানে সোধে ন, কাৰণ বাহিৰা মানুহ যিহেতুকে দেখা পাইছে আমি বিহু ড্ৰেছতো নাই। তাকেই দুইকে অলপ কৈ আছিল আৰু ইমান ধুনীয়া পৰিৱেশ নহয়। লখৰাত আছে এট্ৰিঅ' বুলি, তাত আপোনালোকে সকলোবোৰ মানে ঘৰৰ সজোৱা বস্তুৰ পৰা আদি অন্ত কৰি আপোনালোকৰ বিচনা হওক বা আপোনাৰ কিছুমান ফাৰ্নিচাৰ হওক, গোটেইখিনি বস্তু পাব আৰু ইমান ধুনীয়া ধুনীয়া মানে বেষ্ট দামত ন। বহুত ধুনীয়া লাগিছে গৈ কেনে। আপোনালোকে গোটেই দৃশ্যটো দেখিলে আপোনালোকৰ মানে মন্ত্ৰমুগ্ধ হৈ যায়। বিউটিফুল হোম ষ্টুডিঅ' বুলি এই লখৰাতে আছে আৰু ইমান ধুনীয়া মানে জেগাটো। মানে ইয়াতে আপুনি যিবোৰ আপোনাৰ ফাৰ্নিচাৰ্ছ কিবা কিবি এইবিলাক চব পাব। চাওকচোন কি ধুনীয়া। আৰু আহিলোঁ এইপিনে, কি ডাঙৰ মানে জেগা। বহুত ধুনীয়া এটা লোকেশ্যন হয়। পৰিৱেশ। এইয়া আমাৰ এইবোৰ নাচনী, দুটামান নাচনীয়েতো পুৰা নিজে স্কুটি চলাই কেনে আহিছে। এইয়া মামা, এইজন মামা। এইয়া কি ধুনীয়া ধুনীয়া বস্তু, কি মজা মজা ন। এইয়া ইয়াতে যদি কিবা বস্তু কিনিবলৈ ইচ্ছা আছে আহিব পাৰে, হয়নে? মই সেই পুতলা এটা উঠাই লৈ যাম, এনেকৈ ঘৰত বহাই থৈ দিম। বহুত ধুনীয়া ধুনীয়া বস্তু আছে। আৰু এইকেইটা আমাৰ নাচনী। ইয়াৰে চাগে প্ৰাইজ দেখা পাই কেনে মাথা ঘূৰাই যাব। প্ৰাইজ চাওকচোন কি মজা ভিউ। এইবিলাক বেড চেট ল'ব পাৰে, কি দাম ধুনীয়া ধুনীয়া। মই এইখন লৈ যাম হা। এইখন লৈ যাম, নাই এইখন লৈ যাম। এইখন আমাক মামাই দিব, মামাই গিফ্ট কৰিছে এইখন আমাক। নিৰ্মল মামা আমাক এখন গিফ্ট কৰিছে। এয়া এইটোৰ ভিতৰতে ওপৰৰ ফালে আপোনাৰ আছে কফি শ্বপো আছে আৰু ইফালত দেখিছে নহয়, নাচনীয়ে লগত চাৰ্জাৰো লৈ আহিছে মোবাইল চাৰ্জ কৰিব। গোটেইখিনিয়ে ওলাই আছে আৰু ধুনীয়াকৈ। কিছুমানে হাতত গামখাৰু পিন্ধি আছে, কিছুমানে যেনিবা মুখ ফুলাই বহি আছে আৰু কিছুমানে কি ধুনীয়াকৈ গোটেইখন ঘূৰি ফুৰিছে। আৰু মই তাকে ভাবিলোঁ অলপমান ভিডিঅ' কৰোঁ। আৰু ইয়াতেও বহুত ধুনীয়া ধুনীয়া বস্তু আছে, আপোনালোকে চাব পাৰে। আৰু লগতে এইখন হৈছে কফি শ্বপ। আমাক চবকে কফি খাবলৈ মাতিছিলে, তো গতিকে আমি কফি খালোঁ আৰু বহুত ধুনীয়া লাগিছে দেই গৈ কেনে। ইমান ধুনীয়াকৈ ব্যৱহাৰ কৰিছে, হয়নে? লগতে গোটেইখিনি মানে দেখিবলৈও ভাল জেগাকণ আৰু থাকিও ভাল লাগে। মনে মনে বাঢ়িছে মোৰ খাবিয়া, ও দেখি মালতী ৰঙালী বিহুতি, তোৰ মিঠা পিৰিতিত আছ দে লৈ, ধনশিৰি নদী হৈ তোৰ বুকুখনলৈ মোৰ ভাল পোৱাবোৰ যাব খোজে বৈ। কেনেকুৱা লাগিছে? ভাল লাগিছে। আজি ক'ত আহিছা? আহিছোঁ এখন শ্ব'ৰুম এখন, নামটো কি আছিলে? নামটো পাহৰিলোঁ। বিউটিফুল ষ্টুডিঅ' কিবা হোম ষ্টুডিঅ'। শ্ব'ৰুম হয় এখন, মানে চব পায়। বিচনাৰ পৰা আদি কৰি যিমানখিনি আছে চব পায়। এইটো আমাৰ মামা, এইটো এটা দাদা, এইটো এটা দাদা। এজন জিংকুদা। আচ্ছা, গম পালা? ফাইনেলি ইমান টাইমৰ মূৰত প্ৰগ্ৰেম ষ্টাৰ্ট হৈছে। প্ৰায় 1 বাজিমান বজাত প্ৰগ্ৰেম ষ্টাৰ্ট হৈছে। তো গোটেইখিনি নাচনী ধুনীয়া গোটেইখিনি তললৈ নামি গৈ আছে। মানে এইটোত মানে একচুৱেলি সিদিনাখনে কোনোবা এজন মানে বিশেষ অতিথি অহাৰ কথা আছিল, সেইকাৰণে মানে তেখেতক আদৰিবৰ কাৰণে মানে এই বিহু গ্ৰুপটোক মানে মাতিছিলে। তো সেইকাৰণে ডিকেও গ'ল
আৰু গতিকে দেখা পাইছে নেকি ধুনীয়া ভিউ আৰু ভিডিঅ'টো অলপমান লৰচৰ হৈছে মানে কি হ'ল সেইদিনাখনে একচুৱেলি বেলেগে ভিডিঅ' বনাইছিল তো তাৰ কাৰণে অকণমান লৰচৰ হৈছে কিছুমান ক্লিপ ময়ো লৈছোঁ কিছুমান বেলেগেও লৈছে তো গতিকে তেনেকুৱা হৈছে আৰু ইফালে দিকে দেখা পাইছে ঢুলীয়া পেপুৱা গোটেইখিনি আছে নাচনী বহুত ধুনীয়া লাগিছে দেই আৰু নাচনীখিনি ইমান ধুনীয়াকৈ সাজি কাচি আহিছে মোৰ দেখা পাই বিৰাট মৰম লাগিছে মানে আৰু বিশেষকৈ ইয়াতে দুজনী ইমান গলুমলু আছে মানে মোৰ নিচিনা বিৰাট মৰম লগা মানে দুজনী বিৰাট ভাল লাগে বাকী কেইজনীকো ভাল লাগে বাট স্পেচিয়েলি মানে এই দুজনী কিবা এটা মৰম লাগি গৈছে দেখা পাই চাওকচোন কি ধুনীয়া লাগিছে আমাৰ এইজনীক দেখিছেনে কি ধুনীয়াকৈ মৰম কৰি আছে মোক কৈ আছে যে মোৰ ভিডিঅ' কৰিবা এক্সট্ৰাকৈ মোক পূৰা গাইড দি আছে যে ভিডিঅ' কৰা দেখিছেনে কি ধুনীয়াকৈ চাৱনীটোৱে বেলেগ ধৰণৰ ন এইফালে ঢুলীয়াকেইটা পূৰা ৰেডি আৰু এতিয়া বজাই আছে নচাই নাচি আছে আৰু দুটা মানেতো নাচনীৰ লগত একদম পূৰা ফটো মাৰিছে ভাবিছে এয়া কিনো কেনেকুৱা ধৰণৰ কাপোৰ মানে ড্ৰেছটো দেখিয়ে সিহঁত মানে পাগল হৈ গৈছে পূৰা চেলফি লোৱাত ব্যস্ত আৰু এয়া আপোনালোকে ভাবিছে মই মাজত বিহুৰ মাজতনো ইমান ফানি চাউণ্ডবোৰ কিয় ধৰিছোঁ একচুৱেলি ডিকেক মানে মামাই শিকাই আছিলে যে এইটো চাপৰ এনেকৈ সি বেচেৰাটোৱে মানে ল'ব পৰা নাছিল তো সি মামাক চাই ফ'ল' কৰি আছে আৰু সিফালত দেখি নাচনীসকলে ৰিলছ বনোৱাত পূৰা ৰেডি দেখাই পাইছে নহয় সাজি কাচি পূৰা এতিয়া ৰিলছ বনাব অলপ পাছত আৰু মামাই ইফালত দেখি শিকাই দি আছিলে আৰু ইপিনে দেখিছেনে ডিকেৰ পূৰা অপ্ৰাণ চেষ্টা তাকো জুৰীয়া পেঁপাতি বজাবলৈ তাকো সি আধা কেঁচাৰাকৈ বজাইছে আৰু ইপিনে ইমান পৰ মানে ৱেইট কৰাৰ পাছত হয়নে ঘৰত দেখি আহি পাইছে অতিথিজন যাৰ কাৰণে মানে ইমানখিনি ব্যৱস্থা কৰা হৈছে ইমানখিনি আয়োজন তেখেত আহি পাইছে আৰু ইফালে দেখি নাচনীও ধুনীয়াকৈ নাচি একেবাৰে আদৰিছে লগতে আমাৰ ঢুলীয়াসকলেও আদৰিছে আৰু সকলোৰে মানে সেইদিনাখনে ভাল লাগিছে নাচনীখিনি যিমান নাচি ভাল লাগিছে তাতোকৈ বেছি চোৱা মানুহখিনিৰ বেছি ভাল লাগিছে বহুত ধুনীয়া মানে আৰু পৰিৱেশটো ইমান ধুনীয়া লগতে মানে ইমান ৰ'দো নাই বা বৰষুণো নাই বহুত ধুনীয়া পৰিৱেশ আৰু দেখা পাইছে ইফালৰ দিশে আৰু ইয়াৰ শেষৰ দিকে নাচনীসকলে বহি ধুনীয়াকৈ ফটো ছেশ্যনত একদম ব্যস্ত বাপৰে কি চাব কোনোবাই ভিডিঅ' বনাই আছে কোনোবাই ফটো তুলি আছে কোনোবাই কথা পাতি আছে মানে বেলেগ ধৰণৰ জোচ দেই নাচনীকেইটাৰ ক'ব লাগিব আৰু ইয়াত দেখা পাইছে লগতে মামা আহি কেনে জইন দিছে আৰু মই ইয়াৰ ভিডিঅ' কৰি আছোঁ আপোনালোকৰ বাবে তো গতিকে আশা কৰিছোঁ আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ